মীরা সিংহ
বৰখীয়া কলিয়াচুৰ কৃষ্ণ তোৰ ইমান সাহস দেখা যাওক তোক আজি কোনে ৰক্ষা কৰে কৃষ্ণ মাৰ্জনা কৰিবা মোক ভুল হ'ল নিজকে পাহৰি উত্তাৰিত হ'লো মই কৃষ্ণৰ নামত পাওঁ যদি ভাগ্যৰ বলত ৰুক্মিণীক কৃপণৰ ধন সম সযতনে সাজিম বুকুৰ মাজত সকলো সময় ভাগ্যৰ বলত কৃষ্ণৰ নাম জোকাৰি ওলাইছে কিছুমান নাৰদ মুনিয়ে সাৱধান খোৱা সাৱধান মহাৰাজ শিশুপালৰ জয় হওক আহক দেৱৰাশী কিবা হেতু আচম্বিতে এই ৰাসলৈ পৰিলি বজ্ৰ শিশুপাল বহুদিন দেখা নাই তোমাক সেয়েহেতু চাই যাম বুলি সোমালো ইয়াত পিছে আছানে কুশলে শ্ৰী চৰণত আশীৰ্বাদ লৈ দেখা আছো কুশলে আপোনাৰ স্পৰ্শ মণি কপালত আছে তাৰ কি হ'ব পাৰে অমংগল তাৰ বজ্ৰ শিশুপাল তুমিয়ে পৃথিৱীৰ শ্ৰেণীয়দৃষ্ট যথাৰ্থ পৃথিৱীৰ পাৰিজাত তুমি মুনিবৰ গুণ গাহি সৰ্বশস্ত বিশাৰত আপুনি মিছাতে নহয় কদাপি আপোনাৰ মুখৰ বাণী বজ্ৰ শিশুপাল তুমি মোৰ অতি প্ৰিয়জন আছে জানো কিবা সন্দেহস্থল নাই মুনিবৰ নাই যদি শুনা তেন্তে স্থিৰ কৰি মই নালাগে কৰিব তুমি বিধৰ ভগৱান কিন্তু কিয় মুনিবৰ কুন্দিল ৰাজ উদ্যানত ফুলি আছে দীপাহীৰ কুকুম নোপোৱা কদাপিও তুমি লিখা নাই তোমাৰ ভাগ্যত চেষ্টাৰ অসাধ্য কিবা আছে জানো জগতত আছে সেয়াই হ'ল কৰ্মৰ ফল দিব দৃষ্টিৰ পৰা জানিব পাৰিছোঁ মই ৰুক্মিণী জন্ম হৈছে স্বয়ং শ্ৰীকৃষ্ণৰ বাবে যিদৰে সিংহানীয়ে লয় পা শ্ৰীকৃষ্ণৰ পাশত সেইদৰে ৰুক্মিণী সিংহানীয়ে লয় স্থান নৰসিংহৰূপী নাৰায়ণৰ পাশত এনে কথা সম্ভৱ দেখি ৰাজ লক্ষ্মী জয় লক্ষ্মী মোৰ হ'বই লাগিব যদিহে নুশুনা মোৰ নিশেষ বচন অৱশ্যে যাব পাৰিবা কিন্তু ফলাফল হ'লে একো নাপাবা অনৰ্থক অপমানহে পাবা হেই দেৱৰাশী প্ৰাণদিক মোৰ কুন্দেলি কৰি দাসী হ'ব বজ্ৰৰ গোপৰ কিদৰে কহিম মই অন্ত দাবী তুমি মুনিবৰ কৰিছো মিনতি নকৰা বাৰণ বজ্ৰ শিশুপাল মোৰ আৰু ক'ব লগা একো নাই তেন্তে যাব পাৰিবা কিন্তু ফলাফল হ'লে হাতে পাবা কৃষ্ণৰ বাধাৰ বাবে কোমল উঞ্চে নাই চিন্তাবোৰ বলদণ্ড জৰাসন্ধ মৃগত নিপতিৰ বিদুৰ আদি খালবৰা জতমতে ভাৰততে আছে নিপতি সকলোতে থাকিব মোৰ পাৰে সহায় তেন্তে মোৰ আৰু ক'ব লগা একো নাই
মুনিবৰ সেই গৰখীয়া কৃষ্ণ যাই যদি খনিবলৈ দূৰতেই বিদুৰ হৈ আঁতৰি পৰাব ভিৰু কৃষ্ণ কাপুৰু কৃষ্ণ শৈশৱতে যি আছিল চৰি শিৰোমণি সি বাৰু কি বুজিবা অস্ত্ৰৰ কৌশল তীক্ষ্ণ অস্ত্ৰ দেখা পালে বীৰৰ হাতত ভয়ে কম্প মানে মূৰ্খ শিশুপাল কি বুজিবি সেই গৰখীয়া কৃষ্ণ নহয় সামান্য এটি পলকতে হ'ব পাৰে শত জৰখণ্ড শত দন্তবক্ৰ হ'ব পাৰে ধ্বংস মিছাতে নামাতিবি তোৰ অকাল মৰণ হেই দেৱৰাশি কোনদিনৰ ৰাজ লক্ষ্মী মোৰ হ'বই লাগিব তেন্তে মোৰ ক'ব লগা একো নাই অৱশ্যেই যাব পাৰিবা কিন্তু ফলাফল আৰু ফলদাতা বিভুৰ হাতত নাৰায়ণ শিশুপাল